হে ফ্ৰেণ্ডছ গুড মৰ্ণিং মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ভালেই আশা কৰোঁ আপোনালোকৰো ভাল আজি মই এটা নতুন ব্লগ আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকে লাইক আৰু কমেণ্ট কৰিব এতিয়া মই আছোঁ মাহঁতৰ ঘৰত আজি ব্লগটো শেষলৈকে চাই যাব মই মানে আমাৰ ভাগিন মানে মোৰ ভাগিনৰ বাৰ্থডে হয় তেনেকৈ ডাঙৰকৈ হেৰি কৰা হোৱা নাই আৰু সৰু সুৰাকৈ কৰা হৈছে যিখিনি পাৰোঁ আপোনালোকক দেখাই যাম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এতিয়া মই আহি আছোঁ বজাৰলৈ মানে কিবা কিবি অলপ বজাৰ কৰিবলৈ আছে তাকে আহি আছোঁ দেখুৱাম বাৰু কি কি বজাৰ মানে বিশেষ তেনেকৈ নহয় মই কেকটো নিবলৈ আহিছোঁ আৰু বজাৰ তেনেকৈ হৈয়ে গ'ল সেইকাৰণে ঠিক আছে বজাৰত দেখাম বাৰু আপোনালোকক কি কি পাৰোঁ ভিডিঅ'টো শেষলৈকে চাই যাব এই আমাৰ কলনীখন দেই ৰাস্তাটো মই খোজকাঢ়িয়ে আহি আছোঁ বজাৰৰ পৰা আহি পালোঁ ঘৰ বজাৰ কৰি সেইবিলাক বজাৰ আৰু বাহিৰত আছে এইটো কেক আনিলোঁ এইটো আনবক্সিং এতিয়া নকৰোঁ বাৰু কেক কটা সময়ত দেখিব আপোনালোকে আৰু বেয়া গৰম উঠিছে আজি বহুত গৰম ৰ'দ দি আছে এতিয়া যাওঁ ফ্ৰেছ হৈ লওঁ গধূলিকৈ লগ পাই আছোঁ গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া হ'ল সন্ধিয়াই হ'ল আৰু কেক কাটিবলৈ লৈছে কেক কাটিব আৰু এতিয়া আৰু কিন্তু কি হ'ল আজি বতৰটো বহুত বেয়া বাহিৰত বৰষুণ দি আছে আৰু বিৰাট ডাঙৰকৈ গাজিছে বৰষুণ দিছে বতাহ আহিছে বাৰ্থডে গাৰ্লজনী এইজনী মতি কি চাউলৰ ভাত খাই মতি হৈছে আজি ৰাজটো কৈ দে ৰাজটো তাৰপিছত এইফালে আমাৰ টিকলি অঁ আজি কাৰ বাৰ্থডে ভণ্টিৰ বাৰ্থডে আপোনালোকে যদি জানিবলৈ মন আছে তাই কি চাউলৰ ভাত খাই শকত হৈছে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো কি কি দেখাব পাৰোঁ আপোনালোকক দেখুৱাম আৰু এতিয়া কেক কটা মুহূৰ্ত আৰম্ভ হ'ব গতিকে ভিডিঅ'টো চাই যাব আমাৰ কেক কটা মুহূৰ্ত আৰম্ভ হৈছে এতিয়া এয়া কেকটো আৰু এইফালে সকলোবোৰ আহিছে আৰু এনেকৈ বহি আছে এইখিনি ঘৰৰ মানুহ বাৰু আৰু সৰু কৈছিলোঁ আপোনালোকক সৰুকৈ যিহেতুকে আয়োজন কৰা হৈছে সেইকাৰণে বেছি মানুহ নিমন্ত্ৰণ কৰা হোৱা নাই গতিকে ওচৰৰ এইখিনি ল'ৰা ছোৱালীখিনি আৰু ওচৰৰ আৰু আমাৰ এইটো চবতকৈ ডাঙৰ আলহী দেই এইটো চবতকৈ ডাঙৰ আলহী এইটো চবতকৈ ডাঙৰ আলহী ঠিক আছে কেকটো কাটি লওক তেতিয়াহ'লে অঁ কেক কাট মা আহি আছে Happy birthday to you. Happy birthday to you. Happy birthday to you. Wah, dah lah hidup aku. Ama আজি প্ৰগ্ৰাম আছিল মিছা আৰু ইয়াত মই মিউজিক যিহেতুকে বহুত জোৰকৈ লাগি আছিল সেইকাৰণে বাজি আছিলে সেইকাৰণে মই ভইচ অভাৰ কৰি দিছোঁ মিউট কৰি নহ'লে কপিৰাইট লাগি যাব পাৰে আৰু এইফালে চাওকচোন গোটেই সোপাই মানে যিহেতু সৰুকৈ আয়োজন কৰা হৈছে তথাপিও পোৱালিখিনিয়ে এনেকৈ মানে ফূৰ্তি কৰিলে ভাল লাগে আৰু আমাৰ যে বেটুৱে আৰু মানে পূৰা নাচিছে আৰু মানে তাইক একদম মানে নন ষ্টপ নাচিয়ে আছে তাই সেইজনী য়েল্ল' কালাৰ ফ্ৰক পিন্ধাজনী আৰু বাৰ্থডে গাৰ্লক চব গাটো নিহিলাই কিন্তু দেই অকল হাতকেইখনহে ভালদৰে নাচিব নাজানে আৰু দেখিবলৈহে বেছি ডাঙৰ হৈ গৈছে কিন্তু বয়স এতিয়া 11 বছৰ হৈছেহে মানে দেখাত বহুত ডাঙৰ হৈ গৈছে আৰু সেইবাবে এনেকৈ ফূৰ্তি লাগে আৰু নহয় জানো সৰু ল'ৰা ছোৱালী আৰু সিহঁতৰনো কি আৰু যেনেকৈ নাচি বাগি অলপ ঘূৰি ফুৰিব পাৰিলে সিহঁতৰ ভাল লাগে আৰু মনটো
সেইবাবে অলপ ফটোও মৰা হৈছে আৰু ভিডিঅ' কৰি মই থৈ দিলোঁ ইউটিউবত, যিহেতুকে ইউটিউবত থাকিলে বস্তুখিনি মানে ডিলিট হৈ নাযায়, পিছলৈকে চাব পৰা যায়। মোবাইলত থাকিলে কেতিয়াবা ক্লিপবিলাক ডিলিটো হৈ যাব পাৰে, সেইবাবে মই এনেদৰে মানে ভিডিঅ' কৰি থৈ দিলোঁ, সিহঁতি ডাঙৰ হ'লেও যাতে এইবিলাক ভিডিঅ' চাব পাৰে, সেইবাবে। আৰু সেইখিনি আৰু ডাঙৰখিনি সেইগৰাকী বৰমা মানে আমাৰ ঘৰতে থাকে আৰু ওচৰতে, বৰমা বিৰাট ফূৰ্তি কৰে আৰু। এয়া আৰু এইফালে অলপকৈ দেখুৱাই দিছোঁ, মাংস উতলি আছে আৰু এইফালে আলু ফ্ৰাই কৰি থৈছে, এইখিনি মাংসত দিব। আৰু আইটেম কি কি আছে এতিয়ালৈকে মই ভালদৰে গম পোৱা নাই। এইফালে ভাত অলপ হৈ গৈছে আৰু তলত বুটৰ দালি তেনেকৈ মানে সেইখিনি বনাইছে, আৰু চাটনি আছে, দালি আছে, বুটৰ দালি, মাংস আৰু এনেকুৱা মিক্স চব্জি আছে চাগে, মোৰ মতে পতি থকা শুনিছিলোঁ আৰু সেয়া। হেল্ল' গাইজ, কালি ভিডিঅ'টো আৰু ৰাতি কণ্টিনিউ কৰা নহ'ল, আৰু মোৰ যে চব ভিডিঅ'তে কি হয় কওকচোন, ফাৰ্ষ্ট টু লাষ্ট কৰোঁ, পিছত কি হয় যিখিনি খোৱা মুহূৰ্তখিনি মোৰ মানে ৰেকৰ্ড কৰিব থাকি যায়। প্ৰত্যেকটা ভিডিঅ'তে মোৰ মানে নিজেই মানে সেইটো ফিল কৰিছোঁ, মানে মোৰ সেইটো থাকি যায় আৰু মানে খোৱা মুহূৰ্তখিনি ভিডিঅ' কৰিব থাকি যায়। তাৰপিছত আৰু কি হ'ল, ভিডিঅ'টো এতিয়া ইমানতে, এইটো এতিয়া বহুত শ্বৰ্ট হৈ যাব ভিডিঅ'টো, সেইকাৰণে ভাবিছোঁ কালি আমাৰ মইনা কেনেকৈ নাছিলে কৈ দিয়ে, কি ধুনুকৈ নাছিলে ন, আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই, চবতকৈ ধুনীয়াকৈ কোনে নাছিলে। আমাৰ বেটোৱে নাছিলে ন, বেটো ন, কালি দুখ পালে ভৰিত, সেইটোকে এতিয়া ভৰিটো বিষাইছে বুলি কৈ আছে। সেয়াই ভিডিঅ'টো এতিয়া মানে সৰু হ'ব সেই ক্লিপটো, সেইকাৰণে মানে মই ভাবিছোঁ বেলেগ এটা ভিডিঅ' এড কৰি দিওঁ। বহুত দিনৰ নহয়, লাষ্ট মান্থৰ আছিলে, মই সেইটো এক্সট্ৰাকৈ এটা ব্লগ বনাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। এটা মানে শ্ব' আছিলে, বিউটি কণ্টেষ্টৰ শ্ব' হয়, তাত মই কি হ'লোঁ আপোনালোকে চাব বাৰু, মানে হাৰিলোৱে নে জিকিলোৱে, কি পালোঁ সেইখিনি, মানে ইমান বেছি ডাঙৰ বহুত বেছিকৈ ভিডিঅ' কৰি থোৱা নাই, অলপকৈ আছে। ক্লিপখিনি মানে হেৰাই গ'ল আৰু ডিলিট হৈ থাকিলে কেনেবাকৈ। তেতিয়া মই সেই ফটোখিনি আছে, ফটোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু যি দুটা ভিডিঅ' আছে সেইকেইটা ভিডিঅ' শ্বেয়াৰ কৰিম, আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিলে। ঠিক আছে, তেতিয়াহ'লে তুমি কেনেকৈ দুখ পালা কৈ দিয়া। হা, মই কি জানো বোলে, নিজে দুখ পালে আকৌ মই কি জানো। বিচনাত দুখ পালে, বিচনাত মানে জোৰকৈ উঠিব লওঁতে ফোন মাৰে হা, এইটো ৰুমত মই শুই থাকোঁ, তাই এইটো ৰুমত শুই থাকে, তাই নিজৰ ৰুমৰ পৰা মোৰ ৰুমলৈ ফোন মাৰে, মইতো ৰিচিভ নকৰোঁ, আৰু মোৰ মানে সেই কলাৰ টিউনটো বাজে যে, সেইটোত মানে নাচে, ডান্স কৰে। ঠিক আছে তেতিয়াহ'লে, এইটো ভিডিঅ'টো মই ভইচটো মানে মিউট কৰিবলগীয়া হৈছে, কাৰণ মিউজিক আছিলে, আৰু যিহেতুকে মিউজিক আছিলে গতিকে কপিৰাইট লাগি যাব পাৰে, সেইবাবে আপোনালোকক জাষ্ট মই অলপ মানে ক্লিপটোহে শ্বেয়াৰ কৰিছোঁ। এইটো আছিলে ফাৰ্ষ্ট ৰাউণ্ডটো আমাৰ আছিলে ট্ৰেডিশ্যনেল ড্ৰেছত, এইটো যোৰহাটত হৈছিলে, এইটো শ্ব' লাষ্ট মান্থত হৈছিলে, যোৱা মাহত। আৰু ছিজন 5 আছিলে মিছ এণ্ড মিছেছ যোৰহাটৰ। সেয়াই, এইটো ইণ্ট্ৰডাকশ্যন ৰাউণ্ড হয়, ট্ৰেডিশ্যনেল প্লাছ ইণ্ট্ৰডাকশ্যন ৰাউণ্ড হয়, আৰু সেয়াই সেইকাৰণে ভাবিলোঁ এইটো ভিডিঅ' মই আগতে শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো তেনেকৈ নিমিলিলে আৰু কৰাও নহ'ল, বহুতখিনি ক্লিপ হেৰায়ো থাকিলে, সেইবাবে শেষলৈকে চাই যাব, আৰু ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিলে। এইটো ইণ্ট্ৰডাকশ্যন ৰাউণ্ড হয়, ইণ্ট্ৰডাকশ্যন ৰাউণ্ডৰ পিছত আহিব ৱেষ্টাৰ্ণ ৰাউণ্ড, মানে সেইটোত আৰু মানে কিবাকিবি কুৱেশ্যন আনচাৰ ৰাউণ্ড হয় আৰু সেইটো, তাৰপিছতে আৰু নেক্সট ৰাউণ্ডটোত মানে উইনাৰ কৰিব আৰু ডিক্লেয়াৰ কৰিব। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই যাওক। আৰু এইটো উইনাৰ ডিক্লেয়াৰ কৰাৰ আগতে এটা ৰাউণ্ড আছিলে, এইটোতো মই বেষ্ট মানে পাইছোঁ আৰু বেষ্ট ফিগাৰৰ এটা প্ৰাইজ পাইছোঁ, সেই সৰুকৈ ক্লিপ এটা থৈ দিছিলোঁ, বেষ্ট ফিগাৰ goes to me. No, first runner-up goes to contestant number 4. First runner-up goes to contestant number 4.
So বাকী থাকিল দুগৰাকী ইয়াৰে এগৰাকী উইনাৰ আৰু এগৰাকী ব্ৰেণ্ড এম্বেচাডাৰ ফাৰ্ষ্টে কোনগৰাকী ক'ম ব্ৰেণ্ড এম্বেচাডাৰ ক'ম নে উইনাৰ ক'ম উইনাৰ goes to নকওঁ ফাৰ্ষ্টে ব্ৰেণ্ড এম্বেচাডাৰ ক'ম হ'বনে নাই উইনাৰ ক'ম Winner goes to contestant number 3 and brand ambassador goes to contestant number 1. Winner goes to contestant number 3 and brand ambassador goes to contestant number 1. Many congratulations. Winner contestant number 3 and brand ambassador contestant number 1. Brand ambassador goes to contestant number 1. আৰু এয়া কেইখনমান মোৰ ফটোজ আছিলে সেইকেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ শ্ব'ৰ ফটো আছিলে ভিডিঅ' যিহেতুকে ক্লিপখিনি মানে ডিলিট হৈ গ'ল মোৰ হেৰাই থাকিলে সেইবাবে ফটোজখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ আৰু ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ গতিকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ঠিক আছে তেতিয়াহ'লে